নমস্কাৰ বন্ধুসকল, তোমালোকক লক্ষ্য লাৰ্ণিং এপ চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত হৈ থকা মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান সাবজেক্টৰ কিছুমান MCQ ডিসকাস কৰিম। আমাৰ ফাৰ্স্ট কোৱেশ্চনটো দিছে প্ৰাকৃতিক গেছৰ দহনৰ তলৰ কোনটো বিক্ৰিয়া উদাহৰণ? অপচন এ তাপগ্ৰাহী, অপচন বি তাপবৰ্জী, অপচন সি সংযোজন, অপচন ডি অৰ্ধক্ষেপণ। আমাৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি তাপবৰ্জী। নেক্সট কুৱেশ্যন, পানীৰ বিদ্যুৎ বিশ্লেষণৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপচন এ সংযোজন, অপচন বি বিযোজন, অপচন সি অপসাৰণ, অপচন ডি তাপবৰ্জী। ইয়াৰ আমাৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি বিযোজন। নেক্সট কুৱেশ্যন, ZNO প্লাছ চি কাৰ্চিন ZN প্লাছ CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে অপচন এ ZNO, চি, অপচন বি ZN, CO, অপচন সি ZNO, CO, অপচন ডি চি, ZNO। ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি। নেক্সট কুৱেশ্যন, তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে? অপচন এ অপসাৰণ, অপচন বি বিযোজন, অপচন সি ডি অপসাৰণ, অপচন ডি সংযোজন। ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি ডি অপসাৰণ। নেক্সট কুৱেশ্যন, মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল? অপচন এ মেগনেছিয়াম কাৰ্বনেট, অপচন বি মেগনেছিয়াম নাইট্ৰেট, অপচন চি মেগনেছিয়াম অক্সাইড, অপচন ডি মেগনেছিয়াম হাইড্ৰক্সাইড। আমাৰ ইয়াত শুদ্ধ এনসাৰটো হ'ব অপচন চি মেগনেছিয়াম অক্সাইড। নেক্সট কুৱেশ্যন, MnO2 প্লাছ 4HCl কাৰ্চিন MnCl2 প্লাছ 2H2O প্লাছ Cl2 এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে অপচন এ HCl, MnO2, অপচন বি HCl, MnCl2, অপচন চি MnO2, HCl, অপচন ডি MnO2, Cl2। আমাৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ HCl, MnO2। নেক্সট কুৱেশ্যন, ফেৰাছ ছালফেটৰ তাপীয় বিয়োজনত উৎপন্ন হয় অপচন এ SO2, অপচন বি SO3, অপচন চি Fe2O3, অপচন ডি ওপৰৰ আটাইকেইটা। আমাৰ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি ওপৰৰ আটাইকেইটা। নেক্সট কুৱেশ্যন, পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপচন এ সংযোজন, অপচন বি বিযোজন, অপচন চি তাপবৰ্জী, অপচন ডি এ আৰু চি। আমাৰ ইয়াত শুদ্ধ এনসাৰটো হ'ব অপচন ডি এ আৰু চি। এইটো সংযোজনো হ'ব তাপবৰ্জীও হ'ব। নেক্সট কুৱেশ্যন, চিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত চিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপচন এ বিযোজন, অপচন বি সংযোজন, অপচন চি তাপগ্ৰাহী, অপচন ডি এ আৰু চি। আমাৰ ইয়াত শুদ্ধ এনসাৰটো হ'ব অপচন ডি এ আৰু চি। বিযোজনো হ'ব, এইটো তাপগ্ৰাহী হ'ব। নেক্সট কুৱেশ্যন, চূণশিল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপচন এ সংযোজন, অপচন বি বিযোজন, অপচন চি অপসাৰণ, অপচন ডি তাপবৰ্জী। আমাৰ ইয়াত শুদ্ধ এনসাৰটো হ'ব অপচন বি বিযোজন। নেক্সট কুৱেশ্যন, লেড নাইট্ৰেট তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন হয়? অপচন এ PbO, অপচন বি NO2, অপচন চি N2, অপচন ডি O2। আমাৰ ইয়াত শুদ্ধ এনসাৰটো হ'ব অপচন চি N2। নেক্সট কুৱেশ্যন, 2Cu প্লাছ O2 কাৰ্চিন 2CuO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে অপচন এ CuO, O2, অপচন বি CuO2, CuO, অপচন ডি CuCuO। আমাৰ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি Cu, O2। নেক্সট কুৱেশ্যন, কপাৰ ছালফেটৰ দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপচন এ অপসাৰণ, অপচন বি অৰ্ধক্ষেপণ, অপচন চি ডি অপসাৰণ, অপচন ডি সংযোজন। ইয়াত আমাৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ অপসাৰণ। নেক্সট কুৱেশ্যন, BaCl2 প্লাছ H2SO4 কাৰ্চিন BaSO4 প্লাছ 2HCl এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? অপচন এ অপসাৰণ, অপচন বি ডি অপসাৰণ, অপচন চি অৰ্ধক্ষেপণ, অপচন ডি বি আৰু চি। আমাৰ ইয়াত শুদ্ধ এনসাৰটো হ'ব অপচন ডি বি আৰু চি। নেক্সট কুৱেশ্যন, কপাৰৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰ্ণৰ চামনি পৰে? অপচন এ কলা, অপচন বি মুগা, অপচন চি সেউজীয়া, অপচন ডি ৰঙা। আমাৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন চি সেউজীয়া।
নেক্সট কুৱেশ্যন, তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ? অপশ্যন এ ভৌতিক পৰিৱৰ্তন, অপশ্যন বি অপসাৰণ বিক্ৰিয়া, অপশ্যন চি বাষ্পীভৱন, অপশ্যন ডি গলনাংক। আমাৰ ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি অপসাৰণ বিক্ৰিয়া। নেক্সট কুৱেশ্যন, তলৰ কোনটো বিক্ৰিয়া অপসাৰণ বিক্ৰিয়া? অপশ্যন এ Fe + CuSO4 কাৰ্চিন FeSO4 + Cu, অপশ্যন বি 2H2O + O2 কাৰ্চিন 2H2O, অপশ্যন চি CaCO3 কাৰ্চিন CaO + CO2, অপশ্যন ডি NaOH + HCl কাৰ্চিন NaCl + H2O। আমাৰ ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এটো Fe + CuSO4 কাৰ্চিন FeSO4 + Cu। নেক্সট কুৱেশ্যন, তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ চিন? অপশ্যন এ ৰঙৰ পৰিৱৰ্তন, অপশ্যন বি গেছৰ বিৱৰ্তন, অপশ্যন চি উষ্ণতাৰ পৰিৱৰ্তন, অপশ্যন ডি ওপৰৰ সকলোবোৰ। এনচাৰটো হ'ব আমাৰ অপশ্যন ডি ওপৰৰ সকলোবোৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো অৰ্ধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ Zn + H2SO4 কাৰ্চিন ZnSO4 + H2, অপশ্যন বি AgNO3 + NaCl কাৰ্চিন AgCl + NaNO3, অপশ্যন চি Fe2O3 + 2Al কাৰ্চিন Al2O3 + 2Fe, অপশ্যন ডি CaCO3 কাৰ্চিন CaO + CO2। আমাৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি AgNO3 + NaCl কাৰ্চিন AgCl + NaNO3। নেক্সট কুৱেশ্যন, বেৰ বগা কৰিবলৈ কোনটো যৌগ ব্যৱহাৰ কৰা হয়? অপশ্যন এ কুইক লাইম, অপশ্যন বি চিলেক্ট কৰা চূণ, অপশ্যন চি কেলচিয়াম ক্লৰাইড, অপশ্যন ডি ছ'ডিয়াম হাইড্ৰক্সাইড। আমাৰ ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি চিলেক্ট কৰা চূণ। নেক্সট কুৱেশ্যন, সময়ৰ লগে লগে তামৰ বাচনত সেউজীয়া ৰঙৰ জমা হোৱা কোনটো গেছ দায়ী? অপশ্যন এ অক্সিজেন, অপশ্যন বি কাৰ্বন ডাই অক্সাইড, অপশ্যন চি ছালফাৰ ডাই অক্সাইড, অপশ্যন ডি হাইড্ৰজেন গেছ। আমাৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, সন্তুলিত ৰাসায়নিক সমীকৰণৰ বিষয়ে তলৰ কোনটো কথা সত্য? অপশ্যন এ প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা দুইফালে সমান, অপশ্যন বি বিক্ৰিয়াকাৰী আৰু উৎপাদিত পদাৰ্থৰ মুঠ ভৰ অসমান, অপশ্যন চি বিক্ৰিয়াকাৰী আৰু উৎপাদিত পদাৰ্থৰ ভৰ বেলেগ বেলেগ, অপশ্যন ডি বিক্ৰিয়াটোৱে ভৰ সংৰক্ষণৰ নিয়ম মানি নচলে। আমাৰ ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা দুইফালে সমান। নেক্সট কুৱেশ্যন, তলৰ কোনটো বিক্ৰিয়াই নিষ্ক্ৰিয়কৰণক প্ৰতিনিধিত্ব কৰে? অপশ্যন এ HCl + NaOH কাৰ্চিন NaCl + H2O, অপশ্যন বি FeCuSO4 কাৰ্চিন FeSO4 + Cu, অপশ্যন চি CaCO3 কাৰ্চিন CaO + CO2, অপশ্যন ডি 2H2O + O2 কাৰ্চিন 2H2O। ইয়াত আমাৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ HCl + NaOH কাৰ্চিন NaCl + H2O। নেক্সট কুৱেশ্যন, তলৰ কোনটো জাৰণৰ বিক্ৰিয়া? অপশ্যন এ Fe + S কাৰ্চিন FeS, অপশ্যন বি 2Mg + O2 কাৰ্চিন 2MgO, অপশ্যন চি NaCl + AgNO3 কাৰ্চিন AgCl + NaNO3, অপশ্যন ডি HCl + NaOH কাৰ্চিন NaCl + H2O। আমাৰ ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বিটো 2Mg + O2 কাৰ্চিন 2MgO। নেক্সট কুৱেশ্যন, কোনটো গেছ পপ শব্দৰে জ্বলি উঠে? অপশ্যন এ অক্সিজেন, অপশ্যন বি কাৰ্বন ডাই অক্সাইড, অপশ্যন চি হাইড্ৰজেন, অপশ্যন ডি নাইট্ৰজেন। আমাৰ ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চিটো হাইড্ৰজেন।